মানে এই কংগ্ৰেছ দলটো আজি তাৰিখত কাৰ উশাহ নিশাহ লৈ কিনে জীয়াই আছে, কাৰ নেতৃত্বত কংগ্ৰেছ দলটো চলিব, কাৰ নেতৃত্ব ইমানটা দিনেদি যেতিয়া কৈ আছিলো যে কংগ্ৰেছ দলটো শক্তিশালী কৰক আৰু শক্তিশালী কৰিবলৈ কাৰণে আমাক সংখ্যা লঘুৰ ভোট নহয়, সংখ্যা গৰিষ্ঠৰ ভোট লাগিব। সংখ্যা গৰিষ্ঠ মানে আমাৰ হিন্দু ভাই ভনীসকলৰ ভোট লাগিব কৈ আছিলো। তেতিয়া মোক আপোনালোকে বিজেপিৰ এজেণ্ট কিবা কিবি কৈছিলে। আজি এনেকুৱা এটা বেয়া দিন বুলি ক'ব লাগিব যে গৌৰৱ গগৈ হাৰি গৈছে। গৌৰৱ গগৈ যিগৰাকীক নেতৃত্ব লৈছিলে কংগ্ৰেছ দলৰ সভাপতি লগতে মুখ্যমন্ত্ৰী হিচাপে যিগৰাকীৰ নেতৃত্ব লৈছিলে, সেই গৌৰৱ গগৈ যোৰহাটত হাৰি গৈছে আৰু চামুগুৰিত তানজিল হুছেইন জিকি গৈছে। চাওকচোন, তানজিল হুছেইন এজন মানে কি কম, সেই তানজিল হুছেইন জিকি যায় কিন্তু গৌৰৱ গগৈ হাৰি যায়। মানে এই কংগ্ৰেছ দলটো আজি তাৰিখত কাৰ উশাহ নিশাহ লৈ কিনে জীয়াই আছে, ইয়াতকে ডাঙৰ আৰু ক'বলগীয়া একো নাই। কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছো, আমাৰ সংখ্যালঘুৰ প্ৰতিজনক ধন্যবাদ এইটো কাৰণে জ্ঞাপন কৰিছো যে আপোনালোকে আজি সফলতা লাভ কৰিলে AYDF দলটো আপোনাৰ খতমে হৈ গ'ল বুলি ভাবিলো, সফলতা লাভ কৰিলে ধন্যবাদ জ্ঞাপন কৰিলো। আপোনালোকে দ্বিতীয়টো আপোনালোকে সংখ্যালঘু হিচাপে বা AYDF দল হিচাপে আপোনালোকে জন্ম দিলে আৰু হেতুৱে হৈ গ'ল যে কংগ্ৰেছক আজি আপোনালোকে দ্বিতীয়টো AYDF দল হিচাপে আপোনালোকে আজি জন্ম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছিলো। মই ইমান দিনেদি চিঞৰি আছিলো যে আমি সংখ্যালঘু মানুহখিনিয়ে কংগ্ৰেছৰ পৰা অলপ আঁতৰি আহিলে সংখ্যাগৰিষ্ঠ মানুহখিনি কংগ্ৰেছত আহিলে তেখেতৰ আস্থা বিশ্বাস যদি কংগ্ৰেছ দললৈ বাঢ়ে আমি নিশ্চয় চৰকাৰ কৰিবলৈ পাৰিম বুলি ভাবিয়ে আমি চিঞৰি থাকিলো। আপোনালোকে দালাল কৈ থাকিলে, কিন্তু আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আপোনালোকে সংখ্যালঘু দলটোলৈ ৰূপান্তৰিত কৰি দিলে কংগ্ৰেছ দলটো। আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে 2026 চনৰ যোনখন সদন হ'ব, এই সদনখন আপোনালোকে হিন্দু মুছলমান কৰি পেলালে। বিজেপি মানে হিন্দু, কংগ্ৰেছ মানে মুছলমান, এই পৰিৱেশ আপোনালোকে কৰি পেলালে। ধন্যবাদ জ্ঞাপন কৰিছো। সেইকাৰণে আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নহয় যে চৰকাৰ গঠন কৰাৰ লগে লগে যে আমি এতিয়াৰ পৰা উচ্ছেদ চলাম। ধন্যবাদ জ্ঞাপন কৰিছো মই সংখ্যালঘুৰ প্ৰতিজনক যে এতিয়াৰ পৰা যিখিনি উচ্ছেদ চলিব, এই উচ্ছেদখিনিত আপোনালোকৰ যিখিনি বিধায়ক আপোনালোকে তৈয়াৰ কৰি দিলে, সেই বিধায়কখিনিক আপোনালোকে এতিয়া প্ৰশ্ন কৰক, বিধায়কখিনিক প্ৰশ্ন কৰক যে এতিয়া তোমালোকে আমাৰ উচ্ছেদখিনি ৰখাব পাৰিবা নেকি, প্ৰশ্ন কৰক। মই কংগ্ৰেছ দলটোক কেতিয়াও বেয়াই পোৱা নাছিলো, কিন্তু কি ক'ম, মই কংগ্ৰেছ দলটো শক্তিশালী ৰূপে গঢ়াটো বিচাৰিছিলো। শক্তিশালী ৰূপে মই বিচাৰিছিলো যে কংগ্ৰেছ দলটো সংখ্যা গৰিষ্ঠ মানুহৰ ভোটটো আহক। আমি সংখ্যালঘুখিনিতো এনেও পাগল কংগ্ৰেছৰ কাৰণে, আমিতো দিম, কিন্তু সংখ্যাগৰিষ্ঠ ভোটটো আহিব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা যে গৌৰৱ গগৈৰ নেতৃত্ব লৈছিলে, গৌৰৱ গগৈ হাৰি গ'ল। এতিয়া কাৰ নেতৃত্বত কংগ্ৰেছ দলটো চলিব, কাৰ নেতৃত্বত কংগ্ৰেছ দলটো কাৰ নেতৃত্বত আগবাঢ়িব? তানজিল হুছেইনৰ নেতৃত্বত নেকি, নে ৰকিবুল হুছেইনৰ নেতৃত্বত নেকি, নে জাকিৰ হুছেইনৰ নেতৃত্বত নেকি, নে আপোনাৰ ৰকিবুদ্দিনৰ নেতৃত্বত চলিব? আৰু সেইখিনি মানুহক লৈ কিনে আপোনালোকে চৰকাৰ কৰাৰ সপোন কৰিছে, এইটো জীৱনত কেতিয়াও নহয়। আপোনালোকে কংগ্ৰেছ দলটো এনেকুৱা হিচাপে তৈয়াৰ কৰি দিলে, আজি বা 10 বছৰ নহয় 20 বছৰ আপোনালোকৰ কংগ্ৰেছৰ চৰকাৰ নাই। আৰু তাৰ কাৰণে চেলুট প্ৰতীকটো সংখ্যালঘু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো।